দিয়া হৈছে এইটো গোটেইখিনি পূৰণ কৰিম বুলি মই আপোনালোকক লাহে লাহে সকলো কথা নেমৰ নাম লিখা আছে সেই গোটেইখিনি আপোনালোকক সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম। অহা ৩-৪ তাৰিখে যিবিলাকৰ বাংলাদেশী মুছলিমবিলাকে আমাৰ কাৰ্বি আংলঙত বসবাস কৰিছে। যোৱাবাৰ আমি উচ্ছেদ অভিযান কৰিলোঁ, তথাপিও প্ৰায় 232 ঘৰৰ পৰিয়ালে এতিয়া আকৌ ধান বস্তি আৰু লাহৰীয়া নামত তেওঁলোকৰ ঘৰ বনালে। অহা ৩-৪ তাৰিখে মই মিটিং আছে DCSP ৰখি আছে মোৰ কাৰণে। অহা ৩-৪ তাৰিখে আমি এভেকশ্যন কৰি বেদখলৰ যিবিলাকৰ বাংলাদেশী মুছলিমবিলাকৰ কাৰ্বি আংলঙৰ মাটি দখল কৰিছে তেওঁলোকৰ আমি উচ্ছেদ অভিযান কৰিম। তাৰ কাৰণে আপোনালোকক সহায় কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। কাৰণ তেওঁলোকক বেদখল কৰিছে, আমাৰ চৰকাৰী মাটি হয়, চৰকাৰী মাটিয়ে কৰি তেওঁলোকৰ বেদখল কৰা ব্যক্তিবিলাক আমি উচ্ছেদ অভিযান কৰিম অহা ৩-৪ তাৰিখে। তাৰ কাৰণে আপোনালোকক সহায়িতা কৰিব লাগিব। সন্মানীয় চৰকাৰী গামবুঢ়াসকলক অহা 23 তাৰিখে আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট ফাউণ্ডেশ্যন ডে আছে, অট'নমাছ কাউন্সিলৰ ফাউণ্ডেশ্যন আছে 23 জুনত। যিমানখিনি কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং চৰকাৰী গামবুঢ়া আছে মই আপোনালোকক এতিয়াৰ পৰা নিমন্ত্ৰণ কৰিছোঁ যে 23 জুনত আপোনালোকে তাতে আমি কাৰ্বি আংলঙৰ এটা পৰিৱৰ্তন আনিব বিচাৰিছোঁ। যি পৰিৱৰ্তন হ'ব চৰকাৰী গামবুঢ়াবিলাকক সহায়িতা কৰিব লাগিব। কাৰ্বি আংলঙৰ নতুন দিগন্ত আমি ৰচনা কৰিব বিচাৰিছোঁ। তাৰ কাৰণে চৰকাৰী গামবুঢ়াবিলাক সহায়িতা কৰিব লাগিব। আমি টিম কাৰ্বি আংলং গঠন কৰিছোঁ। টিম কাৰ্বি আংলং হ'ল অকল CM, EM, MLA, MP, ABC নহয়। টিম কাৰ্বি আংলংটো হ'ল কাৰ্বি আংলঙৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠী ইনক্লুডিং চৰকাৰী গামবুঢ়া লগত লৈহে টিম কাৰ্বি আংলং গঠন কৰিছোঁ। টিম কাৰ্বি আংলং একমাত্ৰ উদ্দেশ্যটো আছে কাৰ্বি আংলঙৰ পৰিৱৰ্তনৰ স্বাৰ্থত কাৰ্বি আংলঙত সৰ্বাংগীন উন্নতি কৰিবৰ কাৰণে সেইটো আমি চেষ্টা কৰিম। টিম কাৰ্বি আংলং মেইন উদ্দেশ্যটো হ'ল সকলো জাতি জনগোষ্ঠীৰ লগত মিলি প্ৰীতি কৰি কাৰ্বি আংলঙত নতুন দিগন্ত ৰচনা কৰিবৰ কাৰণে, নতুন কাৰ্বি আংলঙত নিৰ্মাণ কৰিবৰ কাৰণে টিম কাৰ্বি আংলং গঠন কৰা হৈছে। কাৰ্বি আংলঙৰ স্থায়ী শান্তি আনিব বিচাৰিছে। ইয়াত দেখিছোঁ আজি ইয়াত ডিমাচা আছে, ৰেংমা নাগা আছে, সকলো জাতি জনগোষ্ঠী ইয়াত বসবাস কৰিছে। এনেধৰণৰ আমি মিলি প্ৰীতি সকলো জাতি জনগোষ্ঠী সকলো ভাষা ভাষী সকলো ধৰ্মাৱলম্বী কাৰ্বি আংলঙতে আছে। সেই নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰা আপোনালোকে সহায়িতা কৰিব লাগিব। সন্মানীয় ৰাইজসকল, কাৰ্বি আংলঙত স্থায়ী শান্তি আনিছে আমি যোৱা 5টা বছৰ। উগ্ৰপন্থী 4টা উগ্ৰপন্থী আছে, DNLA লৈ 7টা উগ্ৰপন্থী আছে। তেওঁলোকৰ আলাপ আলোচনা কৰি তেওঁলোকৰ সমস্যা সমাধান কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙৰ স্থায়ী শান্তি অনাৰ স্বাৰ্থত আমি আলাপ আলোচনা কৰি কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ লগত শান্তি চুক্তি কৰা হৈছে। MOS স্বাক্ষৰ কৰা হৈছে। মেমৰেণ্ডাম অফ ছেটেলমেণ্ট স্বাক্ষৰ কৰা হোৱাৰ লগে লগে কাৰ্বি আংলঙৰ স্থায়ী শান্তি হৈছে। আজিকালি আপোনালোকে দেখা পাইছে কাৰ্বি আংলঙত কিডনেপিং নাই, কোনোবা অপহৰণ নাই, এই দেখা পাইছে নেকি? সংঘাত নাই। আগতে কাৰ্বি ডিমাচা উগ্ৰপন্থীবিলাকৰ সংঘাত, কাৰ্বি ৰেংমা নাগা সংঘাত দেখা পাইছে আপোনালোকে। আগতে চকু আগতে দেখা পাইছে উগ্ৰপন্থীবিলাকক কাজিয়া, জনসাধাৰণবিলাকৰ আমি ভুক্তভোগী হ'বলগীয়া হৈছে, হয়নে নহয়? গতিকে আমি সেইবিলাক হ'ব নিদিওঁ। সকলো জাতি জনগোষ্ঠীৰ লগত মিলি প্ৰীতি আমাৰ সমস্যাবিলাক ক'ত আছে? ৰাজনৈতিক সমস্যাও আছে। অট'নমাছ ষ্টেটৰ ডিমাণ্ড বহুদিনে আমি আন্দোলন কৰি আহিছোঁ। স্বায়ত্তশাসী ৰাজ্য, সেই ৰাজ্য অসমখনত বৰ অসম কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙত পৰিৱৰ্তনৰ স্বাৰ্থত কাৰ্বি আংলঙত নতুন কাৰ্বি আংলং নিৰ্মাণ কৰা স্বাৰ্থত
স্বায়ত্তশাসী ৰাজ্য আমি দাবী কৰি আহিছোঁ। সেই স্বায়ত্তশাসী ৰাজ্য আমি আলাপ আলোচনাৰ মাজত সমস্যাবিলাক সমাধান কৰিব লাগিব। আন্দোলনৰ দ্বাৰা নহয়, বনৰ দ্বাৰা নহয়, বনৰ সংস্কৃতিৰ দ্বাৰা নহয়, বনৰ কালচাৰৰ দ্বাৰা নহয়, আমি আলাপ আলোচনা কৰি সমস্যাবিলাক সমাধান কৰিব লাগিব। গতিকে সন্মানীয় চৰকাৰী গামবুঢ়াসকল, আমি আপোনালোকৰ লগত একেলগে কাম কৰিম বুলি প্ৰতিশ্ৰুতি দি আমি একে পৰিয়াল হিচাপে আমি কাম কৰিব লাগিব। আমি মিলি প্ৰীতি আপুনি কিবা অসুবিধা হ'লে কিবা হ'লে আমিও আপোনালোকৰ ওচৰত যাম, আপুনিও আপোনালোকে আমাৰ ওচৰত যাম, আলাপ আলোচনাৰ মাজত সমস্যাবিলাকক সমাধান কৰিব পাৰিম। গতিকে সকলোলৈ ইয়াৰ চৰকাৰী গামবুঢ়া ৰুস্তম দত্তৰ পৰা আৰম্ভ কৰি সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক নমস্কাৰ জনাই মোৰ চমু ভাষণ মই ইমানতে সমাপ্ত কৰি অলপ বিদায় দিছোঁ। বেলেগ কাৰ্যসূচী আছে, কিন্তু চৰকাৰী গামবুঢ়াবিলাকৰ যিবিলাক মোক মাতে সেই কাৰ্যসূচী মই আজি তাৰিখলৈকে মই সেই সভা অংশগ্ৰহণ কৰি আছোঁ। আৰু আপোনালোকৰ যি অসুবিধাবিলাক মই আখৰে আখৰে পালন কৰিম বুলি মই চেষ্টা কৰিম বুলি মই আপোনালোকৰ প্ৰতিশ্ৰুতি দি সকলোলৈ পুনৰবাৰ তাৰণম নমস্কাৰ জনাই মোৰ চমু ভাষণ ইমানতে সামৰি মাৰিলোঁ, বিদায় লৈছোঁ। কাৰ্বি আংলং চৰকাৰী গামবুঢ়া এছ'চিয়েশ্যন 1931 মে তাৰিখে কাৰ্বি আংলং চৰকাৰী গামবুঢ়া এছ'চিয়েশ্যন গঠন কৰা হৈছিল। আজি এই এছ'চিয়েশ্যনে সম্পূৰ্ণ 29 বছৰ বাৰ্ষিক উদযাপন হিচাপে আমি কিৰবি মাৰ্কেট স্কুলত 29তম সদৌ কাৰ্বি আংলং চৰকাৰী গামবুঢ়া সন্থা সুলভ মালকেৰে আমি উদযাপন কৰিছিলোঁ। আৰু আজি আমি বিশেষকৈ আনন্দিত এইটোৱে যে আমি মুখ্য কাৰ্যবাহী সদস্য তুলসীৰাম ৰংহাং ছাৰক আমি নিমন্ত্ৰণ কৰিছিলোঁ। আমাৰ নিমন্ত্ৰণখন স্বীকাৰ কৰি আজি এখেতে বিভিন্ন কামত ব্যস্ত থকা স্বত্তেও আমাৰ এই কাৰ্যসূচী সফল হিচাপে আমাৰ ইয়াত উপস্থিত হৈছিলে। আৰু এই উপস্থিতত আমাৰ কাৰ্বি আংলং চৰকাৰী গামবুঢ়া সন্থাই মেম'ৰাণ্ডাম এখন আমি এখেতক দিছিলোঁ। এই মেম'ৰাণ্ডামত আমি কেইটামান পইণ্ট আমি আছে তাত বিশেষকৈ আমি আনন্দিত এতিয়া মেম'ৰাণ্ডামত যে 31 মে কাৰ্বি আংলং চৰকাৰী গামবুঢ়া সন্থা জন্ম দিৱস হিচাপে এখেতে কাউন্সিল হলিডে হিচাপে সেইটো যাতে হেৰি প্ৰগ্ৰামটো আমাৰ হলিডে হিচাপে কাউন্সিল হলিডে পায় সেইটো এখেতে বিবেচনা কৰিব আৰু ইচি মিটিঙত প্লেচ কৰিব। আমি আশা ৰাখিছোঁ এই 31 মে তাৰিখে আমি অহাবাৰ হলিডে কাউন্সিল হলিডেৰ লিষ্ট পাম বুলি আমি আশা কৰিছোঁ। আৰু তাৰপিছত এজন কম্পিউটাৰ লাগে আমাৰ কাৰ্বি আংলং চৰকাৰী গামবুঢ়া সন্থা অফিচত। সেইটো তাৰপিছত বিভিন্ন আমাৰ মেম'ৰাণ্ডামত আছে, তাত কিছুমান পইণ্ট আছে, এইটো আখৰে আখৰে এখেতে পালন কৰিব বুলি আমাক আশা দিছে। বিশেষকৈ অনাৰিয়াম ফালৰ পৰা যেনেকৈ অসম চৰকাৰী গামবুঢ়াসকলে 9-10 হাজাৰ পায়, ঠিক তেনেকৈ আমাৰ কাৰ্বি আংলং চৰকাৰী গামবুঢ়া সন্থাও চৰকাৰৰ বিভিন্ন কামত আমি জড়িত আছিলোঁ। যেনেকৈ যে PM কিষাণত তেওঁলোকে লাখ লাখ মানুহক ইমপ্লিমেণ্ট কৰি এই সুবিধাটো পাইছে। সেই সুবিধাটো আমাৰ চৰকাৰী গামবুঢ়া থ্ৰুয়েদি আমি লেণ্ড হোল্ডিং চাৰ্টিফিকেট দিবলগীয়া হৈছে। তাৰপিছত ৰেচন কাৰ্ড, ইনকাম চাৰ্টিফিকেট বা বিভিন্ন কামত আমি কাৰ্বি আংলং masih minilada itu orang seperti Kibi Market dia dah bergerak bola lo ini di out market lo dari Gamurai Association indeng kurasi gap lo so foundation de katalon lo program dari Gamurai tu market tom lo apa tin pet is west market lo dari Gamurai market tom lo apa ke itu central event event ke nampo kue alam kaum kita ini cepat ini kolong lo pending arong lo bukan somai kita itu kesen bersih hijau kolong lo tapi si
nili kani kantung pati kajuru kantung lahelo Sorkari Gamra Association 1994 aningkan pensi jenglo tapi lah jaga ketinggi 29 years angkong ini amai sona bangke association jembat tapi yang kongkong he kaposi nakle mune delo kita biniani nili Sorkari Gamra Central Committee President Hotel Karjengo Perumas Council Chief Executive Member Dr. Biram Panghaman ini akhirnya depan delo nanti kita tangan ikan kita sedang di Sorkari Gamra teman ini teman kira penjelasan ini yang kita di so mai kita kan dia jatuh dia ngomong apa alang ni maksud saya Karjengo angka yang tomat itu kita kena konflik jadi ya kita itu dulu kasi pasok ba lo alang dia kita terus sama kita dulu akan jadi itu Sorkari Gamra pen dan mungkin pen kita dalam video nah pemerintah belum jadi kita kontak alam poin kita alang di sini Sorkari Gamra baru itu kelas kita tapos alang di pagkitan ini dua biglo apa alang di pagkuton biglo apa nasa se Karbiang lo kaya apa kita alang di event pagkikya pa ini Sorkari Gamra University alang di mga nakirapan itu hindi apa jagong kita dito pagkikya pa ini